এনেকুৱা বহুত ব্যক্তি যি ভাবে যে নিজৰ দায়িত্বখিনি ভালকৈ পালন কৰিব পৰাটোৱে একমাত্ৰ লক্ষ্য। কিন্তু সঁচাটো এইটোৱেই যে সেই দায়িত্বখিনি ভালকৈ পালন কৰিবলৈ আমাক শিকিব লাগিব আৰু নিজৰ কামখিনি ভালকৈ কৰিব লাগে। দুনিয়াত যিমান সফল মানুহ আছে তেওঁলোকে নিজৰ চেষ্টা অনুযায়ী শিকিবলৈ নেৰে। দৰাচল শিকা আৰু কৰি দেখুওৱা এই দুটা এটা চিক্কাৰে দুটা পেহলু হয়। শিকাৰ সময়ত বহুত ভুল হয়, কিন্তু এই ভুলখিনি আগলৈ অনুভৱ হিচাপে থাকি যায়। মানুহ সামাজিক প্ৰাণী আৰু সমাজ পাৰিবাৰিক দায়িত্ব পালন কৰোঁতে নিজৰ যি ইচ্ছা থাকে তাতে শেষ হৈ যায়। আৰু তেতিয়া এজন ব্যক্তিৰ খং, অভিমান, অশান্তিয়ে এইবিলাক সমস্যা বাঢ়ে। তেওঁ ভাবে যে নিজৰ দায়িত্ব ভালকৈ পালন নকৰিলে মানুহে কি ক'ব। সেইকাৰণে নিজৰ শিকিবলৈ যি ইচ্ছা সেইটো নোহোৱা হয়। যদি নিজৰ ওপৰত বিশ্বাস আছে তেতিয়া যিকোনো কাম কৰাটো অসম্ভৱ নহয় আৰু কাৰোবাৰ বাধাও প্ৰভাৱিত নকৰে। সেইকাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপোনাৰ জীৱনত যিকোনো সময়ত শিকিবৰ কাৰণে সাজু থাকক। জীৱনত আমি বহুত নিচিনা মানুহ পাওঁ, তাৰ ভিতৰত কিছুমান নতুন কিবা শিকিবৰ কাৰণে সদায় উৎসাহ থাকে আৰু কিছুমানে নিজে কষ্ট কৰিব নিবিচাৰে, আগতে বেলেগে কৰা ৰাস্তাৰ ওপৰতে যাব বিচাৰে। কিন্তু এইটো বুজা দৰকাৰ যে যিকোনো কাম পূৰ্ণতা পোৱাৰ পিছতো সেইটো আৰু ভালকৈ কৰিব পাৰি আৰু তাৰ কাৰণে আপোনাক জীৱনত শিকিব লাগিব।